ধন্যবাদ। এইবাৰ টাইফাকে নেশ্যনেল কাউন্সিলৰ প্ৰতিনিধিসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজিৰ মঞ্জুৰী প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল। মই এতিয়া আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ চৰকাৰৰ সন্মানীয়া মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ মাজত উপস্থিত লখিমপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, উপস্থিত আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব শ্ৰী ৰঞ্জন শৰ্মা ডাঙৰীয়া, সঞ্চালক পংকজ চক্ৰৱৰ্তী ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় গোষ্ঠীসমূহৰ বিশ্বাস আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু সংৰক্ষণৰ দিশত আজি আমাৰ বাবে এটা বিশেষ দিন। জনগোষ্ঠীয় বিশ্বাসৰ প্ৰসাৰৰ সৈতে ৰজিতা খুৱাই আজি আয়োজন কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আমি সকলোৱে আনন্দিত হৈছোঁ। অসমৰ বৰ্ণিল সংস্কৃতি চহকী কৰি অহা খিলঞ্জীয়া জনগোষ্ঠীসকলৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয় অনুষ্ঠান আৰু উপাসনাথলীলৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে। আমাৰ ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন খিলঞ্জীয়া আৰু জনজাতীয় গোষ্ঠীৰ ভাষা, কলা, সংস্কৃতি, ধৰ্মীয় বিশ্বাস আদি সংৰক্ষণৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগে বিভিন্ন জনগোষ্ঠীৰ ভাষা, কলা, সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাস আদি সংৰক্ষণৰ দিশত পদক্ষেপ লৈছে। ইয়াৰ অংশ হিচাপে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে অসমৰ ২২খন জিলাৰ ১৮টা অনুষ্ঠানলৈ ১০ লাখ টকাকৈ সৰ্বমুঠ ১,৮০,০০,০০০ টকা আৰু ৭৩খন উপাসনাস্থলীলৈ ৫ লাখ টকা আমি আজি আগবঢ়াইছোঁ। মই এই বিভাগটোৰ বিষয়ে কিছু কথা ক'ব যোৱাৰ আগতে আমাৰ উদ্দেশ্য আৰু আমাৰ দায়িত্ব সম্পৰ্কে আপোনালোকক দুআষাৰ ক'ব খুজিছোঁ। আমি সকলোৱে জানো যে আমাৰ সংবিধানৰ ২৫ অনুচ্ছেদত ভাৰতৰ সংবিধানে আমাক এটা অধিকাৰ দিছে যে ব্যক্তিয়ে যি ধৰ্মকে বিশ্বাস কৰে সেই ধৰ্মকে ব্যক্তিয়ে উপাসনা কৰিব পাৰে। এতিয়া আমি যেতিয়া সংবিধান বিশ্লেষণ কৰিম, এইটো এটা পজিটিভ ছেকশ্যন, অৰ্থাৎ ই এটা মানুহৰ ধৰ্ম, বিশ্বাস বা সংস্কৃতিক ৰক্ষা কৰিবৰ বাবে আমাৰ সংবিধানৰ প্ৰণেতাসকলে এটা এফাৰ্মেটিভ বা ইতিবাচক অনুচ্ছেদ এটা আমাৰ সংবিধানত সন্নিৱিষ্ট কৰিছিল। কিন্তু এই সংবিধানৰ ধাৰাটোত আমি ক'তো লিখা নাছিলোঁ
যে প্ৰলোভন বা আন বিভিন্ন উপায়েৰে বা আন পাৰিপাৰ্শ্বিক কাৰণত আমি ধৰ্ম সলনি কৰাৰ ক্ষেত্ৰত আমি প্ৰেৰণা যোগাম। এই ধাৰাটো ক'তো নাই। গতিকে মানুহে যেতিয়া নিজৰ ইচ্ছামতে, কোনোবা মানুহে নাম ধৰ্ম ল'ব পাৰে, কোনোবা মানুহে খ্ৰীষ্টান ধৰ্ম ল'ব পাৰে, কোনোবা মানুহে শাক্ত ধৰ্ম ল'ব পাৰে, কোনোবা মানুহে মছজিদত যাব পাৰে, কোনোবা মানুহে মন্দিৰত যাব পাৰে, কোনোবা মানুহে গীৰ্জাত যাব পাৰে। কিন্তু সমস্যাটো হ'ল যে মোৰ ধৰ্মটো দুখীয়া। মানুহৰ বেমাৰ হ'লে মই সহায় কৰিব নোৱাৰোঁ, চিকিৎসাৰ বাবে মই মানুহক সহায় কৰিব নোৱাৰোঁ। আৰু তেতিয়া যেতিয়া মোৰ ধৰ্মটো কোনোবাই প্ৰলোভন দি সলনি কৰে, তেতিয়া মনত এই কাৰণেই দুখ লাগে যে এই ধৰ্ম আমি সৃষ্টি কৰা নাই। অনাদিকালৰ পৰা মানুহে প্ৰকৃতিৰ সৈতে যুঁজ দি এই বিশ্বাসক লৈ মানুহে হাজাৰ হাজাৰ বছৰ ধৰি জীৱন নিৰ্বাহ কৰি আহিছে। আজি যেতিয়া আমি অসমৰ জনজাতীয় সমাজখনলৈ চাওঁ, এই কোনো এটা জনজাতীয় সমাজে যোৱা 500 বছৰত সৃষ্টি হোৱা এটা সমাজ নহয়। এই সমাজ হাজাৰ হাজাৰ বছৰ ধৰি এই সমাজ বৰ্তি আছে। যেতিয়া নতুন ধৰ্মবিলাক অহা নাছিল, তেতিয়া মানুহে নিজক কেনেকৈ প্ৰকৃতিৰ পৰা বচাই ৰাখিছিলে, হিংস্ৰ জীৱ জন্তুৰ পৰা বচাই ৰাখিছিলে, আৰু কেনেকৈ মানুহে বিভিন্ন সমস্যাৰ লগত প্ৰতিযোগিতা বা প্ৰতিদ্বন্দ্বিতা কৰি কোনোবা নেদেখা শক্তিৰ প্ৰেৰণাত কেনেকৈ মানুহ জীয়াই আছিলে, তাৰ বিৱৰ্তনৰ ইতিহাস আমাৰ জনজাতীয় ধৰ্মীয় বিশ্বাসসমূহৰ লগত জড়িত হৈ আছে। আজি যেতিয়া আমি অসমৰ বিভিন্ন ধৰ্মীয় জনগোষ্ঠীলৈ আমি চকু দিওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে আমাৰ বিভিন্ন জনগোষ্ঠী লোকসকলে বিভিন্ন ধৰণে নিজৰ ধৰ্মীয় বিশ্বাসক আগবঢ়াই লৈ আহিছিলে। আজি যদি বড়োসকলে বাথৌক শক্তিৰূপে প্ৰাৰ্থনা কৰে, আৰু মিচিংসকলে উপাস্য শক্তিৰূপে দনিপলক যদি প্ৰাৰ্থনা কৰে, কাৰ্বিসকলে যদি আমাৰ ইয়াতে সংহাৰী ধৰ্মক যদি তাৰ উপাসনা শক্তিক বিশ্বাস কৰে, ৰাভাসকলে যদি ঋষিকক বিশ্বাস কৰে, বা ডিমাছাসকলে যদি তেওঁলোকৰ শিৱৰাই গামতি আদিক উপাস্য দেৱ দেৱীক উপাসনা কৰে, সেই উপাসনা কোনেও আজি সৃষ্টি কৰা নাই। হাজাৰ হাজাৰ বছৰ ধৰি, কাৰণ আমি পুৰণা মানুহ, এই মাটিত জন্মা মানুহ, আমি অহাৰ বহু আগৰ পৰা জনজাতীয় লোকসকল এই অসমত আছিলে। পাহাৰ পৰ্বত ভৈয়াম, সেই সময়ৰ প্ৰকৃতিৰ সংহাৰকাৰী ৰূপসমূহ, সেই সময়ৰ বেমাৰ আজাৰ, ডক্তৰ নথকা সময়ৰ বেমাৰ আজাৰ, সেই সময়ৰ সমস্যা, যেতিয়া বানপানী হ'লে ফ্লাড ৰিলিফ দিয়া ব্যৱস্থা নাছিল, যেতিয়া বন্যজন্তুৱে আক্ৰমণ কৰিলে মেডিকেল যোৱা ব্যৱস্থা নাছিল, যেতিয়া আমাৰ মাজত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ পৰিসম কৰাৰ কাৰণে একো ব্যৱস্থা নাছিল, তেতিয়া এই ধৰ্মীয় বিশ্বাসকে খামুচ মাৰি ধৰি আমি জীয়াই আছিলোঁ। আৰু এইটো এটা প্ৰমাণিকৃত কথা যে আমাৰ শক্তিত যদি শক্তি নাথাকিলেহেঁতেন, তেতিয়াহ'লে বড়ো, মিচিং, ৰাভা, কাৰ্বি, ডিমাছাসকলে ইমান হাজাৰ হাজাৰ বছৰ ধৰি এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিলহেঁতেন, কেতিয়াবা হয়তো নিশ্চিন্ন হৈ গ'লহেঁতেন। এই যে উপাস্য নেদেখা শক্তিটোক, এই শক্তিটোক আমি টকা পইচাৰে কিনিব পাৰোঁ নেকি? এই শক্তিটোক আমি কোনোবা মানুহে এই শক্তিটোক এৰি আধুনিক জীৱনৰ লগত খাপ খাই থাকিলেও আমাৰ পূৰ্বপুৰুষসকলে যাক লৈ জীয়াই আছিল তাক আমি পাহৰি যোৱা নহ'ব জানো? সমস্যাটো হৈছে যে আমাৰ জনজাতীয় লোকসকল দুখীয়া হোৱাৰ কাৰণে, বা আমাৰ উপাস্য মঠ মন্দিৰসমূহ
আধুনিক নোহোৱা কাৰণে আমি আধুনিকতাৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰা কাৰণে আজি আমাৰ ধৰ্মীয় বিশ্বাসৰ বিলুপ্তি ঘটিছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কেইবাটাও এনেকুৱা ধৰ্ম আছে যে ধৰ্মীয় বিশ্বাস আছে যে আজি কালক্ৰমত যোৱা 100টা বছৰত সেই ধৰণৰ বিশ্বাস আজিও কৰি থকা মানুহ লুপ্ত হৈ গৈছে এতিয়া এজনো বিচাৰি পাব নাই কৰবাত যদি কোনোবাই আছে ভাল কথা কিন্তু বহুত শক্তি এনেকে বহুত ধৰ্মীয় বিশ্বাস আজি নোহোৱা হৈ গৈছে এই ধৰ্মীয় বিশ্বাসসমূহ আমাৰ পৃথিৱীৰ পৰম্পৰা ই এক বিশ্ব পৰম্পৰা আজি যদি আমি এই পৃথিৱীত আছো তেতিয়াহলে আজি আমাৰ যি 5000 বছৰৰ পৰম্পৰা 3000 বছৰৰ পৰম্পৰা 2000 বছৰৰ পৰম্পৰা আমি তাক মাত্ৰ টকা পইচাৰ প্ৰতিযোগিতাতে আমি জলাঞ্জলি দিম তেনেকুৱা এটা পৰিৱেশ আমাৰ কাৰো বাবে গ্ৰহণযোগ্য নহয় আজি মই বিধানসভাত যেতিয়া এই দপ্তৰটো খুলিছিলে তেতিয়া মই কৈছিলোঁ যে আমাৰ হিন্দুসকলেও জনজাতীয় লোকসকলক সংস্কৃতাইজ কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে আৰু খ্ৰীষ্টিয়ানসকলেও আমাৰ জনজাতীয় লোকসকলক কনভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিব নালাগে তেওঁলোক যেনেকৈ আছিল তেওঁলোকক তেনেকৈ থকাৰ সুবিধা দিব লাগে এই কথাখিনি মই মোৰ বিধানসভাৰ ভাষণতো কৈছিলোঁ মই এই কাৰণে কৈছিলোঁ যে মই বিশ্বাস কৰোঁ যে আজি বহুত জনজাতীয় লোকে নিজৰ পৰম্পৰা পাহৰি আমি সংস্কৃতাইজ হিন্দুসকলে বা আৰ্যসকলৰ পৰম্পৰা আমি হাতত লৈছোঁ এতিয়া আমি পুৰণা কথা আমি নাজানো বুজি নাপাওঁ আৰু সেই ধৰণে বহুতে আজি আমি খ্ৰীষ্টিয়ান ধৰ্ম লৈছোঁ বেপ্টিষ্ট হৈছোঁ কেথলিক হৈছোঁ আমাৰ পুৰণা ৰীতিসমূহ আমি পাহৰি গৈছোঁ ই যেনেকৈ ভাষা এটা লুপ্ত হৈ গ'লে পৃথিৱীৰ পৰম্পৰা এটা নোহোৱা হৈ যায় ঠিক তেনেকৈ ধৰ্ম এটা নোহোৱা হৈ গ'লেও পৃথিৱীৰ এটা চহকী পৰম্পৰা এটাও নোহোৱা হৈ যায় সেইকাৰণে মই বিধানসভাত কৈছিলোঁ যে আমি যিমান পাৰোঁ জনজাতীয় লোকসকলক আমি উচ্চ বৰ্ণৰ হিন্দুসকলে যি উপাসনা কৰোঁ তালৈও মাতি আনিব নালাগে আমি সংস্কৃতাইজো কৰিব নালাগে বেদিকো কৰিব নালাগে আৰু আমি খ্ৰীষ্টিয়ানো কৰিব নালাগে আমি তেওঁলোকক নিজৰ মতে থাকিব দিব লাগে যাতে তেওঁলোকে নিজৰ সাতাম পুৰুষীয়া ধৰ্মীয় বিশ্বাসক তেওঁলোকে আগুৱাই লৈ যাব পাৰে কিন্তু আজি আমাৰ বাবে দুৰ্ভাগ্য যে বিভিন্ন কাৰণত আজি আমাৰ মাজত মানুহে ধৰ্ম পৰিৱৰ্তন কৰিছে আৰু কিছুমান ধৰ্ম আজি একেবাৰে বিলুপ্তিৰ পথলৈ আহি পৰিছে আজি যেতিয়া আমি ডিমা হাছাও জিলাত যাওঁ হাৰাক্কা আদিৰ দৰে ধৰ্ম একেবাৰে লুপ্তপ্ৰায় অৱস্থাত আহি পৰিছে যে এই পৰম্পৰাটো জীয়াই থাকিবনে নাই কোনোবা দিনা 1000 বছৰ পিছত মানুহে গম পাবনে নাই যে হাৰাক্কা বুলি এটা ধৰ্ম আছিলে আমি আকৌ আমাৰ ইতিহাস পঢ়িব লাগিব আমি আকৌ বুৰঞ্জী চাব লাগিব মিউজিয়ামত যাব লাগিব আজি যেনেকৈ ডাইনছৰ পৃথিৱীত আছে বুলি আমি কিতাপ আৰু গুগল কৰি জানো আজি সেই প্ৰজাতিটো বিলুপ্ত হৈ গৈছে তেনেকৈ আমাৰ হাজাৰ হাজাৰ বছৰৰ পৰম্পৰা এটা আমি বিলুপ্ত হ'ব দিয়া উচিত নহয় কিন্তু কোনোবা শিক্ষিত মানুহে নিজে পঢ়া শুনা কৰি বোলে নহয় মই খ্ৰীষ্টিয়ান হ'ব খুজিছোঁ মই কামাখ্যা মন্দিৰত যাব খুজিছোঁ মই নামঘৰত যাব খুজিছোঁ তেওঁৰ সেইটো এটা ব্যক্তিগত কথা তাত আমি হাক নিদিওঁ কিন্তু দুখীয়া মানুহক বুজাই বঢ়াই ইটো সিটো কৈ আমাৰ জীৱনৰ শিপাডালৰ পৰা কাটি দিয়াটো সেইটো কেতিয়াও উচিত হ'ব নোৱাৰে সেইকাৰণে আমি অসম চৰকাৰে প্ৰচেষ্টা কৰিছিলোঁ যে আমাৰ ধৰ্মীয় বিশ্বাসসমূহক আমি যাতে জীয়াই ৰাখিব পাৰোঁ আৰু বহুত মানুহে কয় নহয় আমাৰ কালচাৰ আছে ধৰ্মৰ পৰাহে সংস্কৃতি উৎপাদন হৈছে সংস্কৃতিৰ পৰা ধৰ্ম উৎপাদন হোৱা নাই ধৰ্মৰ পৰাহে সংস্কৃতিৰ উৎপাদন হৈছে যদি মোৰ মা দেউতা নাথাকে সন্তানটো কেনেকৈ থাকিব প্ৰত্যেকটো সংস্কৃতিত এতিয়া আমাৰ যিমান অসমত গীত নৃত্য উপাসনা পায় সকলো কোনোবা এজন ভগৱানক উদ্দেশ্য কৰি কোনোবা এটা ভগৱান বা শক্তিক
কোনোবা গছ, কোনোবা সূৰ্য, কোনোবা চন্দ্ৰ, কোনোবা শক্তিক উপাসনা কৰি লাহে লাহে তাৰ পৰাহে নৃত্য গীত আৰম্ভ হৈছে। নৃত্য গীত প্ৰথমতে নেদেখা শক্তিক সন্তুষ্ট কৰাৰ কাৰণেহে নাচ আৰু গান নৃত্য গীতৰ আৰম্ভণি হৈছিল। কালক্ৰমত সি সংস্কৃতিৰ ৰূপ পালে। সংস্কৃতিৰ মূল হ'ল ধৰ্ম, ধৰ্মীয় বিশ্বাস। ধৰ্মীয় বিশ্বাসৰ পৰাই সংস্কৃতিৰ জন্ম হৈছে। এতিয়া বহুত মানুহে ক'ব খোজে, ঠিক আছে আমি ধৰ্মীয় বদলাইছোঁ, কিন্তু আমাৰ সংস্কৃতিটো আছে। সংস্কৃতিটো থাকিব নোৱাৰে। তেতিয়া নাচ গানতো আমি এমেণ্ডমেণ্ট আনিবলগীয়া হৈছে, কাৰণ নাচ আৰু গানতো এমেণ্ডমেণ্ট নানিলেতো সেই ধৰ্মৰ কথাহে বাৰে বাৰে তাত আহিব। কাৰণ আমাৰ পুৰণা নাচ গান সকলোতে আমাৰ পুৰণা উপাস্য দেৱতাজনৰ কথাহে তাত আছে। গতিকে তাকো আমি এমেণ্ডমেণ্ট কৰিবলগীয়া হৈছে। আৰু তাৰ ফলত পৃথিৱীৰ এটা পৰম্পৰা লাহে লাহে নোহোৱা হৈছে। শিক্ষিত মানুহ জানি বুজি মই আকৰ্ষিত হৈছোঁ, তাত কাৰো একো ক'বলগীয়া নাই। সংবিধানৰ আৰ্টিকল 25 তাক অনুমতি দিয়ে, কিন্তু দুখীয়া মানুহ এজনৰ ঘৰত ল'ৰা ছোৱালী পঢ়াব উপায় নাই। তাক মই পঢ়াব লৈ গ'লোঁ, সমাজ সেৱা নাম দিলোঁ। সমাজ সেৱাৰ জৰিয়তে দুদিন পিছত মোৰ ধৰ্মটো পৰিৱৰ্তন হ'ল। সেইটোক কয় প্ৰলোভন। আৰ্টিকল 25 প্ৰলোভনৰ কথা লিখা নাই। আৰ্টিকল 25 ইজ এ পজিটিভ আৰ্টিকল, ইট ইজ নট এ নিগেটিভ আৰ্টিকল। যে মোৰ বেমাৰ হ'ল, মই ভেলোৰত গৈ চিকিৎসা কৰাই লৈ আহিলোঁ, আহি ক'লোঁ যে তুমি এতিয়া ধৰ্মটো বদলোৱা, কাৰণ তোমাক আমি ইমান টকা দি ট্ৰিটমেণ্ট কৰিলোঁ। আমাৰ জনজাতীয় লোকসকলৰ নাৰ্ছিং স্কুল নাই, আমাৰ জনজাতীয় লোকসকলৰ ডাঙৰ ডাঙৰ কলেজ নাই। গতিকে কোনোবাই আমাৰ ল'ৰা ছোৱালীক ডাঙৰ কলেজ এখনত পঢ়াইছে আৰু তাৰ কাৰণে মই মোৰ ধৰ্মটো পৰিৱৰ্তন কৰি দিলোঁ। সেইটো উদ্দেশ্য নহয়। কিন্তু যদি মই পঢ়া শুনা কৰিছোঁ, কোনো প্ৰলোভন নাই, মনত কিবা পৰিৱৰ্তন হৈছে, মই কোনোবা ধৰ্মক বিশ্বাস কৰিছোঁ, তাত কোনো আপত্তি নাই। কিন্তু আজি বহুত মানুহেই নাজানে যে মোৰ ধৰ্মটোনো কেনেকৈ বদলি গ'ল, মই নিজেই নাজানো। গতিকে এই ধৰণৰ চিন্তা চৰ্চা আমাৰ দেশৰ কাৰণে বা আমাৰ সমাজৰ কাৰণে শুভ নহয়। আমি বিশ্বাস কৰোঁ যে যোন য'তে আছিল তাতে থাকিব লাগে। কোনোবা যদি খ্ৰীষ্টিয়ান হৈ আছে, তেওঁ খ্ৰীষ্টিয়ান হৈ থাকক, তেওঁক আমি প্ৰলোভন দি হিন্দু কৰিব নালাগে। কোনোবা যদি হিন্দু হৈ আছিল, তেওঁক আমি প্ৰলোভন দি খ্ৰীষ্টিয়ান কৰিব নালাগে। আৰু কোনোবা যদি হিন্দু হৈ আছে, তাক আমি মুছলমান কৰিব নালাগে। আমি সকলোৱে নিজৰ নিজৰ জেগাত থিয় হৈ থাকিলে সমাজখন সুন্দৰভাৱে পৰিচালনা হয়। আজি জনজাতীয় লোকসকলে নিজৰ নিজৰ ধৰ্মত, সংস্কৃতিক, বিশ্বাসত থিয় হৈ থাকিলে, ইজনে সিজনক আমি সন্মান জনালে আমাৰ সমাজখন সদায় ধুনীয়া হৈ থাকিব। এটা বাগিচাত যেতিয়া বহুত ফুলৰ গছ থাকে, ইটো গছে সিটো গছক আক্ৰমণ নকৰে কাৰণে বাগিচাখন সদায় ধুনীয়াকৈ ফুলি থাকে। গতিকে আমি হিন্দু ধৰ্মও থাকিব, খ্ৰীষ্টিয়ানো থাকিব, মুছলমান ধৰ্মও থাকিব, কিন্তু জনজাতীয় যিবিলাক ধৰ্ম আমাৰ আছে, উপাসনাৰ ব্যৱস্থা আছে, সেইবিলাকক তেওঁলোকৰ হাতত টকা পইচা নাই কাৰণেই আমি দুৰ্বল কৰাৰ প্ৰচেষ্টা কৰিব নালাগে। এইটো মই বিশ্বাস কৰোঁ। আৰু সেইকাৰণে আমি এই খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু আমাৰ যিটো সংস্কৃতি বিভাগ আমি খুলিছিলোঁ, এই বিভাগৰ উদ্দেশ্য হ'ল আমি যেনেকৈ অসম দৰ্শনৰ জৰিয়তে পুৰণা গীৰ্জা, পুৰণা নামঘৰ, পুৰণা মন্দিৰ আদিক সহায় কৰোঁ, আনকি মছজিদকো সহায় কৰোঁ, দৰগাহকো সহায় কৰোঁ, তেনেকৈ এই ডিপাৰ্টমেণ্টটোৰ জৰিয়তে আমি ট্ৰাইবেলসকলৰ উপাসনাৰ স্থলীসমূহক আমি যাতে আপোনালোকে ভাল কৰি বনাব পাৰে, ভালকৈ নিৰ্মাণ কৰিব পাৰে, তাৰ বাবে আমি চেষ্টা চলাম। আপোনালোকে ভৱিষ্যতৰ দিনত আপোনালোকক আমি যোগাযোগ কৰিম যে এইবাৰ আপোনালোকে 10টা আপোনালোকৰ উপাসনাৰ স্থলী বনাওক, তাৰ কাৰণে আমি আপোনালোকক সহায় কৰিম। এই ধৰণে আপোনালোকৰ নিজৰ নিজৰ ধৰ্মীয় বিশ্বাসসমূহক যাতে আমি এই চবৰ টকা পইচাৰ কম্পিটিশ্যনৰ মাজতো আমি যাতে আমাৰ ধৰ্মীয় বিশ্বাসসমূহক জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা চলাম। কোনোবাই
নিজৰ সংস্কৃতি অনুসৰি কোনোবাই স্কুল খুলিব পাৰে, কলেজ খুলিব পাৰে, ডাঙৰ উপাসনাৰ স্থলী নিৰ্মাণ কৰিব পাৰে। আজিলৈকে আপোনালোকে নাজানিছিল যে কোন ডিপাৰ্টমেণ্টত গৈ কিবা এখন এপ্লিকেশ্যন দিওঁ। এতিয়া অন্তত এই ডাইৰেক্টৰটোত গৈ আপোনালোকে এখন এপ্লিকেশ্যন দিব পাৰিব। আজি আমাৰ নেশ্যনেল হাইৱেত বাথৌ পৰি আছে, তেওঁলোকে মাটি লৈছে, খুব ভাল মন্দিৰ এটা বনাব খোজে। আমাৰ যদি ৰাজ্যত মই হিন্দু মানুহ, ইমান ডাঙৰ ডাঙৰ হিন্দুৰ মন্দিৰবিলাক আছে, আমাৰ ডাঙৰ ডাঙৰ চাৰ্চবিলাক আছে, আমাৰ ডাঙৰ ডাঙৰ মছজিদবিলাক আছে। গুৱাহাটীততো এটা ডাঙৰ বাথৌ মন্দিৰো থাকিব লাগে, তেতিয়াহে আমাৰ ওলাব যে হয় আমি সকলোকে লগত লৈ আছোঁ। সেইকাৰণে আজি আমি ইয়াতে আমাৰ বাথৌ মন্দিৰ এটা বনাবৰ কাৰণে আমি অলপ সহায় আগবঢ়াইছোঁ। তেনেকৈ আপোনালোকেও নিজৰ নিজৰ জেগাত কিবা যদি এনেকুৱা ডাঙৰ ইনিচিয়েটিভ লয় যে আমাৰ জেগাটো আমি আমাৰ এনেকুৱা এটা অনুষ্ঠান আমি কৰিব খোজোঁ, তাতো আমি সহায় কৰিব পাৰিম। খালি এটাই কথা যে এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি চাৰ্চ, মন্দিৰ, মছজিদ, দৰগাহ আদি বনোৱাৰ সহায় আমি নকৰোঁ। তাৰ কাৰণে আমাৰ অসম দৰ্শন আছে, তাৰ কাৰণে আমাৰ বেলেগ বিভাগ আছে, নামঘৰৰ কাৰণে বেলেগ বিভাগ আছে। এই বিভাগটোৰ জৰিয়তে আমি অকল জনজাতীয় উপাসনাৰ স্থলীসমূহ বনাবৰ কাৰণে আমি সহায় কৰিম। এইটো হৈছে এই ডিপাৰ্টমেণ্টৰ মুখ্য উদ্দেশ্য। এইটো অসমৰ বহুত মানুহে নাজানে যে আমাৰ কিমান জনজাতীয় বিশ্বাস আছে। বহুত মানুহে আমি বাথৌ জানো, ব্ৰহ্ম জানো, দনীয় পল জানো, কেইটামান আমি জানো, কিন্তু অসমত যে ৬০-৭০টা জনজাতীয় বিশ্বাস আছে তাক আমি নাজানো। গতিকে খুব কম দিনৰ ভিতৰতে আমি এখন ঠিক ফেষ্টিভেল শব্দটো নহয়, কিন্তু আমি ইয়াত আপোনালোকক নিমন্ত্ৰণ কৰিম। আমাৰ খানাপাৰা ফিল্ডত এখন আমি ফেষ্টিভেল পাতিম। তাতে আপোনালোকে আপোনালোকৰ উপাসনাৰ স্থলীসমূহ নিৰ্মাণ কৰিব। আপোনালোকে কেনেকৈ পূজা, উপাসনা বা শব্দটো যিয়েই নহওক কিয়, কেনেকৈ আপোনালোকে নেদেখাজনক প্ৰাৰ্থনা কৰে তাক আপোনালোকে দেখুৱাব। আৰু আমিও তাক চাই বুজিম যে বাপৰে, এখেতসকলৰ ইমান ডাঙৰ পৰম্পৰা এটা 1000 বছৰ ধৰি আছে, এই মানুহখিনিক আমি ডিষ্টাৰ্ব কৰাটো উচিত নহয়, তেওঁলোকক নিজৰ মতে আমি থাকিব দিব লাগে। আজি কাৰ্বি আলঙতে সংঘাৰীসকল আছে। এতিয়া গুৱাহাটীৰ মানুহে নাজানে বহুতখিনি, কাৰণ আমি তেনেকুৱা পৰিৱেশ নাই। কিন্তু যেতিয়া খানাপাৰাত এদিন আমি আহি দেখিম, আৰু দেখিম যেনেকৈ সঁচা মিছা মই নাজানো, কোনোবাই ক'ব পাৰে, বিশ্বাসো হ'ব পাৰে, নহ'বও পাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মিটিং আছিলে কাৰ্বি আলঙত। যেতিয়া মিটিং আছিলে, বৰষুণ দি আছে, মোক এজন সংঘাৰী ধৰ্ম মানা মানুহে ক'লে যে মই চেষ্টা কৰিব পাৰোঁ, আমি চেষ্টা কৰিব পাৰোঁ, বৰষুণ নহয়। মই বোলো ঠিক আছে, আমিতো কামাখ্যা মন্দিৰত যাওঁৱেই বৰষুণ নহ'বৰ কাৰণে, পূজা কৰাৰ কাৰণে। এখেতেও এটা চেষ্টা কৰকচোন। সঁচা অৰ্থটো প্ৰধানমন্ত্ৰীৰ দিনাখনতো বৰষুণ নাহিলে। এতিয়া তাক কোনোবাই সঁচাও ক'ব পাৰে, মিছাও ক'ব পাৰে, এইটো যুক্তিৰ কথা। কিন্তু বিশ্বাসটো বিশ্বাসেই। এতিয়া মই যদি কামাখ্যা মন্দিৰত ৰাতিপুৱা গ'লোহেঁতেন আৰু বৰষুণ নহ'লে মই ক'লোহেঁতেন, বাপৰে কামাখ্যাৰ ইমান শক্তি, বৰষুণ নহ'ল দেই। যদি কোনোবা এজনে চাৰ্চত গ'লহেঁতেন, ক'লেহেঁতেন বাপৰে গীৰ্জাৰ ইমান শক্তি, বৰষুণ নহ'ল দেই, সেইটো মানুহে মানে। কিন্তু কোনোবাই যদি গুৱাহাটীত আহি কয় যে সংঘাৰী ধৰ্মৰ মানুহ এজনে পূজা কৰাৰ কাৰণে বৰষুণ নহ'ল, সেইটো মানিব নোখোজে মানুহে, কয় এইটো হ'ব পাৰে নেকি। এই যিটো কথা, এই কথাটো আমি পৰিৱৰ্তন কৰিব লাগে যে নহয়, যদি হিন্দু ধৰ্মৰ কামাখ্যা মন্দিৰত যদি শক্তি আছে, চাৰ্চত যদি শক্তি আছে, দৰগাহত যদি শক্তি আছে, মছজিদত যদি শক্তি আছে, তেতিয়াহ'লে আমাৰ ট্ৰাইবেল মানুহৰ উপাসনা কৰা বাথৌত কিয় শক্তি নাই, ব্ৰহ্মত কিয় শক্তি নাই, দনীয় পলত কিয় শক্তি নাই, বা আমাৰ আন ধৰ্মবিলাকৰ উপাসনা কৰা শক্তিসমূহত কিয় শক্তি নাই। এই কথাটো আমাৰ মানুহে বুজিব লাগিব। সেইকাৰণে এই বছৰৰ শেষত আমি এখন ফেষ্টিভেল কৰিম। ফেষ্টিভেল শব্দটো গান বাজানা, ইয়াত গান বাজানা নহয়, ৰিলিজিয়াছ ফেষ্টিভেল এটা কৰিম। আপোনালোকে সকলোৱে আহি নিজৰ ইয়াত একোটা, আমি যেনেকৈ নামঘৰ বনাওঁ, আপোনালোকে নিজৰ নিজৰ উপাসনা স্থলীটো বনাব। যি ধৰণে গান নৃত্যৰে ভগৱানক বা নেদেখাজনক আপোনালোকে প্ৰাৰ্থনা কৰে, তাক আপোনালোকে দেখুৱাব।
তেতিয়া মানুহে ভাবিব যে নহয় এই কথাবিলাকত আচলতে আমি হাত দিয়াটো উচিত নহয়, কাৰণ আমাৰতো আজি আমিতো পিছত আছোঁ, গতিকে আপোনালোকতো অসমত কিমান বছৰৰ পৰা আছে, গতিকে কিমান বানপানী আমি সহ্য কৰিছোঁ, তেতিয়াতো জংগলে জংগল আছিল, কিমান বাঘ সিংহক আমি সহ্য কৰিছোঁ, কিহৰ ওপৰত সহ্য কৰিছোঁ, এই নেদেখা শক্তিটোৰ দ্বাৰাইতো আমি কৰিছোঁ। তেতিয়াতো মন্দিৰো নাছিল, নামঘৰো নাছিল, চাৰ্চো নাছিল, দৰগাহো নাছিল, এইবিলাকতো আমি 800 বছৰত অহা। কিন্তু জনজাতীয় লোকসকলতো আজি একেবাৰে নৰকাসুৰৰ দিনৰ পৰা থকাটোতো প্ৰমাণিত, তাৰ আগত কিমান দিনৰ পৰা আছিল এইটোতো এটা বেলেগ কথা। অন্ততঃ নৰকাসুৰৰ বংশৰ পৰা, নৰকা বংশ বুলি কয়, নৰকা বংশৰ পৰা থকাটোতো অসম হিষ্ট্ৰীত লিপিবদ্ধ। নিধানপুৰত শিলালিপি আছে ভাস্কৰ বৰ্মনৰ দিনৰ, বা বহুতবিলাক এভিডেন্স আছে নৰকাসুৰৰ দিনৰ পৰা। কিন্তু আমাৰতো হ'ল কিমান, 1300 শতিকাত আহোম আহিলে, 1500 শতিকাত শংকৰদেৱ আহিলে, 1800 শতিকাত খ্ৰীষ্টিয়ানসকল আহিলে, সেই সময়তে লাহেকৈ মুছলমানসকল আহিলে। কিন্তু আমি সকলোবোৰ অহাৰ আগত কোন আছিলে? আমাৰ জনজাতীয় লোকসকল আছিল। গতিকে অসমৰ এই প্ৰাচীনতম ধৰ্ম, প্ৰাচীনতম বিশ্বাসসমূহক আমি জীয়াই ৰাখিব লাগিব। তেনেকৈ আমাৰ চাহ জনগোষ্ঠীৰো ঝাৰখণ্ডৰ পৰা আহিলে, ছত্তীশগড়ৰ পৰা আহিলে, কিন্তু একোটা ধৰ্মীয় বিশ্বাস লৈ ইয়াত আহিলে। সেই ধৰ্মীয় বিশ্বাসসমূহ আমি যদি মৰি যাব দিওঁ, তেতিয়া তেওঁলোকক পূৰ্বপুৰুষৰ লগত আমি ডিছকানেক্ট কৰি দিয়া হয়। আৰু আমি সকলোৱে জানো আজি আহোমসকলে মেডাম মেফি পাতে, আমি শ্ৰাদ্ধ পাতোঁ। আচলতে আমাৰ গোটেই আমি বিশ্বাস কৰোঁ যে পূৰ্বপুৰুষৰ আশীৰ্বাদতহে আমি জীয়াই থাকোঁ। গতিকে পূৰ্বপুৰুষে পালন কৰা ধৰ্মটোকে যদি আমি নামানো, আমাক কোন পূৰ্বপুৰুষে আশীৰ্বাদ দিব? সেইটোতো সম্ভৱে নহয়। গতিকে এই কথাবিলাক যুক্তি দি মানুহক আমি বুজাব লাগে। আৰু তাৰ পিছতো মই ডক্টৰেট হৈছোঁ, PhD হৈছোঁ, MA পঢ়িছোঁ, MSc পঢ়িছোঁ। মই কিবা মোৰ মাইণ্ডত আহিছে যে মই বেলেগ এটা ধৰ্মত যাব খুজিছোঁ। ইট ইজ এ ইণ্ডিভিজুৱেল চইচ, তাত আমি কোনো হাক দিব নোৱাৰোঁ। কিন্তু বোলে নহয় তই অনাথ হ'লোঁ, অনাথ আশ্ৰমত লৈ আহিলোঁ, বোলে কিয় লৈ আহিলোঁ? বোলে মই সমাজ সেৱা কৰিম, মই অনাথ এজনক ডাঙৰ দীঘল কৰিম। ডাঙৰ দীঘল কৰি যদি কওঁ যে মোৰ ধৰ্মটো লৈ ল, তাৰমানে মোৰ উদ্দেশ্যটো প্ৰথমৰ পৰাই বেয়া আছিলে, এইটোতো সমাজ সেৱা হ'ব নোৱাৰে। এতিয়া এই কামবিলাক আমি কৰিব পাৰোঁ, আমাক ভগৱানে সহায় কৰিছে, পইচা আছে। জনজাতীয় লোকসকলৰ হয়তো সিমান কম্পিটিশ্যন কৰিব পৰা টকা পইচা নাই, গতিকে তেওঁলোকৰ লাহে 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 পৰিচয়সমূহ নোহোৱা হৈ আহিছে। সেইকাৰণে মই ইয়াত কোৱা নহয়, মই বিধানসভাতো কৈছিলোঁ, মই আমাৰ হিন্দুসকলক কৈছিলোঁ যে আমাৰ ট্ৰাইবেলসকলক সংস্কৃতাইজ কৰিব নালাগে, এইটো আমি চেষ্টা কৰিব নালাগে। খ্ৰীষ্টিয়ানসকলক কৈছোঁ যে আপোনালোকেও নকৰিব, ইছলামসকলক কৈছিলোঁ আপোনালোকেও নকৰিব। তেওঁলোকক নিজৰ মতে প্ৰকৃতিৰ লগত থাকিব দিয়ক, আৰু তেওঁলোক ভালে থাকিলে আমাৰ অসমখনো ভালে থাকিব, আমি সকলো ভালে থাকিব পাৰিম, আমাৰ দেশখনো ভালে থাকিব পাৰিব। গতিকে আজি আমাৰ এইটো এটা প্ৰচেষ্টা আৰম্ভ হ'ল। 21 চনতে আমি এই প্ৰচেষ্টাটো হাতত লৈছিলোঁ। অলপ অলপ বহুত মানুহে এতিয়াও আগবাঢ়িও অহা নাই, কাৰণ জানা কথাখিনি বুজি পোৱা, জানি পোৱা সময় লাগিব। আজি আপোনালোকক আমি 10 লাখ টকাকৈ দিছোঁ। এইখিনি আমি আপোনালোকৰ সংগঠনটোক দিছোঁ, যাতে সংগঠনটো চলিব পাৰে, যাতে সংগঠনকেইটা চলিব পাৰে। উপাসনাৰ স্থলীত এতিয়া আমি প্ৰায় 73টা স্থলীক দিছোঁ। কিন্তু মোৰ ইচ্ছা আছে, যিহেতু এইবাৰ অসম দৰ্শনৰ জৰিয়তে আমি বহুতবিলাক আন নামঘৰ, মন্দিৰ, দৰগাহ আদিক আমি দিম। আপোনালোককো আমি বাথৌ মন্দিৰকে আদি কৰি বিভিন্ন মন্দিৰক, প্ৰায় ব্ৰহ্ম মন্দিৰ হওক, বিভিন্নক আমি প্ৰায় 1000মান উপাসনাৰ স্থলীক এইবাৰ আমি সহায় কৰিম। আপোনালোকক এডভাৰটাইজ হ'ব, আপোনালোকে সেইমতে আবেদন কৰিব পাৰিব, তেতিয়া আগবাঢ়ি যাব পাৰিব। আৰু আমাৰ আন এটা ডিপাৰ্টমেণ্ট আছে, তাৰ পৰা আমি বেলেগ বেলেগ ধৰ্মৰ উপাসনাস্থলীবিলাকক সহায় কৰিম। এইটোৰ পৰা খালি আমি ট্ৰাইবেল যিবিলাক ৰিলিজিয়ন বা ফেইথ আছে তাৰ পৰা আমি সহায় কৰিম। দ্বিতীয়তে আমি ফেষ্টিভেল এটা পাতিম, আপোনালোক আহিব যাতে সকলো মানুহে চিনি পোৱা হয়। আৰু গুৱাহাটীত এনেকুৱা ধৰণৰ এটা ব্যৱস্থা হ'লে সন্মানটোও বাঢ়িব যে নহয়
আমাক চৰকাৰে মাতিছে, গুৱাহাটীৰ মানুহেও দেখা পাব আৰু আমিও আপোনালোকৰ পৰম্পৰাটোক দেখাৰ সৌভাগ্য হ'ব, কাৰণ সকলো জেগাত গৈ চোৱা সম্ভৱ নহয় একেটা স্থানত থাকিলে। পিছত মোৰ আৰু এটা ইচ্ছা আছে, আমাৰ জনজাতীয় লোকসকলৰ যিবিলাক খেল আছে ইণ্ডিজিনাছ, আমি ক্ৰিকেট ফুটবলটো বহুত দেখিছোঁ, কিন্তু আমাৰ গাঁৱৰ যিবিলাক পুৰণা খেল আছে সেই খেলবিলাক নোহোৱা হৈ গৈছে। সেইকাৰণে আমি আৰু এটা প্লেন কৰিছোঁ যে ইণ্ডিজিনাছ গেমছবিলাক যিবিলাক আমাৰ গাঁৱত আমাৰ ককা আইতাহঁতে খেলিছিলে, সেই খেলবিলাক যি লুপ্ত হৈ গৈছে সেই খেলবিলাকো আমি বুটলি আনি এখন আমি স্পৰ্টছ ফেষ্টিভেল এখনো আমি পাতিম, যাতে তাৰ বিষয়েও আমি গম পাব পাৰোঁ। কাৰণ মই নিজে বিশ্বাস কৰোঁ যে আমাৰ যে জনজাতীয় লোকসকল ইমান প্ৰতিকূল পৰিৱেশৰ মাজতো আজি ইমান দিনে যে জীয়াই আছে, তাৰ আঁৰত আমি উপাসনা কৰা সেই নেদেখা শক্তিটো আছে। নহ'লে ইমান বাঘ জংঘল বানপানী নদী পাহাৰৰ মাজত কেতিয়াও ইমান দিন আমাৰ হাজাৰ হাজাৰ বছৰ ধৰি এজন মানুহ জীয়াই নাথাকিলে। তেন্তেতো হস্পিটেল নাছিল, ডাক্তৰ নাছিল। গতিকে সেই শক্তিটোৰ আধাৰতেতো আমি জীয়াই আছিলোঁ, নহ'লে আমি কেনেকৈ জীয়াই থাকিব পাৰিম? আজি আমি পেণ্ট চাৰ্ট টাই চুট মাৰি যিয়ে নকওঁ কিয়, এইবিলাকতো 50 বছৰৰ কথা, 100 বছৰৰ কথা, 2টা জেনেৰেশ্যনৰ কথা। তাৰ আগত আমি কেনেকৈ আছিলোঁ? আৰু আমি যে আছিলোঁতো সেইটো প্ৰমাণিত। আমাৰ যিমানবিলাক প্ৰমাণ আছে, ঐতিহাসিক গৱেষণা আছে, সমল আছে। গতিকে মই বিশ্বাস কৰোঁ যে আমি সেই ধৰণে আমাক আগুৱাই লৈ যাব লাগিব। কাৰো প্ৰতি আমাৰ বেয়া ভাৱ নাই, কোনো শত্ৰুতা নাই। আমি আমাৰটো কৰিম, বেলেগে বেলেগৰটো কৰিলেও তাত আমাৰ বাধা দিয়া কথা নাই। কাৰণ মই বিশ্বাস কৰোঁ যে বাগিচাত সকলো ফুলৰ গছ ফুলি থাকে, কোনেও কাৰো লগত কাজিয়া নকৰে। কাজিয়া কৰা আমাৰ কাম নহয়, খালি মোৰ গছডালৰ পৰা ভাল ফুল হওক, আটাইতকৈ ধুনীয়া ফুল মোৰ গছডালৰ পৰা হওক, সেইটো আমাৰ হ'ব লাগে। কাৰো লগত কাজিয়া পেচাল কৰা কথা নহয়। আমি যাতে আমাৰ ৰাস্তাত আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে এই ডিপাৰ্টমেণ্টটো আমি খুলিছিলোঁ। আজি অকণমান আমি আগবাঢ়ি গ'লোঁ, পিছলৈ আমি আৰু আগবাঢ়ি যাম। আপোনালোকে খবৰ খাতি ৰাখি থাকিব আৰু পিছত আমি লাহে লাহে যেতিয়া আমি এই কথাবিলাক আমাৰ বিষয়াসকলেও নাজানে, লাহে লাহে সকলোৱে বুজিব। কাৰণ আমিতো আৰু ভগৱান বুলি ক'লে নামঘৰ মন্দিৰেই বুজি পাওঁ। গতিকে কাৰণ আমি তেনেকৈয়ে ডাঙৰ হৈছোঁ। লাহে লাহে যেতিয়া আমি আপোনালোকৰ কথাবিলাক বুজিব পাৰিম, তেতিয়া হয়তো আমাৰ আৰু ভাল ভাল আঁচনি আমি নিৰ্মাণ কৰিব পাৰিম। আপোনালোকো মাজে মাজে আমাৰ ডাইৰেক্টৰটোত আহিব, পৰামৰ্শ দিব যে এই ধৰণে কাম কৰিব লাগে, আৰু কাম কৰিলে আমি লাহে লাহে এই ক্ষেত্ৰত আগুৱাই যাব পাৰিম। পুনৰ এবাৰ সকলোকে ধন্যবাদৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ মহাশয়। খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ প্ৰতি আপোনাৰ উদাৰ দৃষ্টিভংগীয়ে নিঃসন্দেহে বৰ অসমৰ সংস্কৃতিৰ ভঁৰাল অধিক চহকী আৰু প্ৰসাৰিত কৰিব। শ্ৰদ্ধেয় সুধীবৃন্দ, আমি আজিৰ অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি। বহুমূলীয়া উপস্থিতি আৰু মুখ্য অতিথিৰ ভূমিকাৰে আমাক কৃতাৰ্থ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। মঞ্চত উপবিষ্ট মান্যবৰসকল সহিতে সভাত উপস্থিত সুধীবৃন্দ, প্ৰচাৰ মাধ্যমৰ সদস্য আৰু সভাখন সুকলমে অনুষ্ঠিত কৰাত জড়িত সমূহ ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানলৈও আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আজিৰ এই বিশেষ অনুষ্ঠান সামৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে মই সমূহ সদাশয় ব্যক্তিক থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा। तव शुभ नामे जागे तव शुभ आशीष मांगे। गाहे तव जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे।
ধন্যবাদ।